এতিয়া বোলা এই মানুহৰ ৰাক্ষসটোৰ অট্টালিকাটোলৈ সোমাওঁ বোলা। সি বহুত মানুহৰ জীৱন খাই শেষ কৰি দিলে। আজি তাৰ জীৱন শেষ কৰি দিম। কফিনটো জ্বলাই দিম, সিও মৰি যাব। এতিয়া সোমাওঁ বোলা অট্টালিকাটোৰ ভিতৰলৈ। বলক বলক। খুড়া, এই ঘৰটোত চোন যেনি তেনি বাট আছে। ইফালেও দৰ্জা, সিফালেও দৰ্জা, ইফালে চিৰিটো। আপোনাৰ মতে কোনফালে কফিনটো থাকিব পাৰে বাৰু? মোৰ মতে কফিনটো ওপৰৰ মহলতহে আছে নেকি? তলত থ'ব জানো সি? মোৰ লগাই নাই তলত যে থ'ব। ওপৰত থ'ব এনেও, কোনোবা এটা গোপন স্থানতে থ'ব নিশ্চয়। তোমালোক সেইদিনা সেইটো কাৰণে ভুলক্ৰমে সোমাই গ'লা। মনত পৰিছে। কফিনটো সেইদিনা ওপৰ মহলতে পাইছিলোঁ বাৰু। কোনোবা এটা ৰুমত আছিলে। ৰুমবোৰ গোটেই খেলি মেলি, একেই দৰ্জা চৰ্জাবিলাক যেনি তেনি বাট আছে যে বিচাৰিবলৈ অসুবিধা হৈ যায়। আমি ওপৰ মহললৈকে যাওঁ বোলা। এপাক চাই আহোঁগৈ ওপৰ মহলত আছে নেকি। এইখিনিতে আৰু এটা কথা কওঁ দেই, সাৱধান। ৰাক্ষসটো কিন্তু বহুত মায়াবী হয়। আপুনি ঠিক কথাই কৈছে। সাৱধানে যাব লাগিব এতিয়া বহুত। তাৰ নিজৰ ঘৰতে আছোঁ এতিয়া, তাৰ অট্টালিকাত আছোঁ। ধেমালি নহয়। বোলা ভাইটি, এতিয়া ওপৰলৈকে যাওঁ বোলা। ওপৰতে থাকিব পাৰে কফিনটো মোৰ মতে। বলক। যদু ভাইটি, এতিয়া কি কৰা বাৰু? চবফালে দৰ্জা। ওপৰলৈও দুফালে দুটা চিৰি। এতিয়া কোনফালে যাম মইতো একদম ক'বই পৰা নাই দেই। চবফালে দৰ্জাই আছেচোন। তোমাৰ মতে কোনফালে থাকিব পাৰে বাৰু? মই একো ধাৰণা কৰিব পৰা নাই। খুড়া, মোৰ মতে এই দৰ্জাখন যে আধা খোল খাই আছে, সেইফালে দিয়ে পামগৈ নেকি কফিনটো। কিন্তু এটা কথা, সেই কোঠাটো খুব আন্ধাৰ হ'ব পিছে। সেইটো হয় বাৰু। ইয়াত মম জ্বলি আছে, সেইটোত পূৰা আন্ধাৰেই হ'ব ৰুমটো। উপায় নাই আৰু, গৈ চাওঁচোন। কিজানি পাই যাওঁ কফিনটো। সাৱধানে যাব লাগিব খালি। ৰাস্তাত আকৌ ৰাক্ষসটোৱে পাই গ'লে দিগদাৰ হ'ব। খুড়া, আপুনি আগবাঢ়ক, মই পিছে পিছে গৈ আছোঁ। গৈছোঁ ৰ'বা। খুড়া, ঘৰটো বহুত অদ্ভুত ন? যেনি তেনি বাট আছে, কিবা চিনি পাবলৈকে টান। এতিয়া এইফালেদি আহি যে এনেকুৱা এটা ৰাস্তা ওলাব মইতো ভবাই নাছিলোঁ। ঠিক কথা কৈছা ভাইটি। ইয়াত থাকিলে দিনে ৰাতি ধৰিবই নোৱাৰি ঘৰটোৰ ভিতৰত ন? গোটেই ৰুমটো সম্পূৰ্ণ আন্ধাৰ। এই অকণমানি বাল্বটো পোহৰতে মই অলপকৈ গৈছোঁ ন? ইমান যে দিনত আন্ধাৰ হ'ব বুলি ভবা নাছিলোঁ ঘৰটোৰ ভিতৰত। ঘৰটো বাহিৰৰ ফালৰ পৰা যিমান ৰহস্যময় যেন লাগে, ভিতৰত তাৰ দুগুণ ৰহস্যময় দেই। ভাইটি, এইফালেকে যাওঁচোন আহা। এইফালে গ'লে কিজানি কফিনটো পাই যাওঁ। গৈ চাব পাৰি বাৰু। কিজানি পাই যাওঁ। সি ঠিক। ভাইটি, মোৰ কিন্তু কিবা এটা ভয়হে লাগিছে দেই। ভিতৰত বা সিহঁতি কেনেকৈ আছে? সিহঁতক কিজানি ৰাক্ষসটোৱে ধৰিলেই নেকি আকৌ? কেলে জানো মোৰ মনটো খুব ভয় লাগি আছে। ভয় নকৰিব খুৰী, একো নহয়। সিহঁতে ৰাক্ষসটোক মাৰিহে ওলাই আহিব। কফিনটো এবাৰ পালেই আৰু ৰাক্ষসটো মৰাটো চিঞৰ। খালি কফিনটো পাবলৈকে অলপমান টান হ'ব আৰু, অন্ত একো নাই। কিন্তু কফিনটো পাই গ'লে ৰাক্ষসটো মৰিব, এইটো চিঞৰ। তুমি ঠিক কথা কৈছা, তথাপিতো মনটো কিবা এটা ভয় লাগি আছে দেই। যিমানেই যি নোকোৱা, সেইটো ৰাক্ষসৰ অট্টালিকা। তাতে ৰাক্ষসৰ অট্টালিকালৈকে সিহঁতি গৈছে। তাততো সি নিজেই ৰজা হয় ন অট্টালিকাটোৰ। আপুনি ঠিক কথাই কৈছে বাৰু। এই ৰাক্ষসৰ অট্টালিকাটো বাহিৰৰ ফালৰ পৰাই বহুত ভয়ানক আৰু ৰহস্যময়। ভিতৰৰ ফালৰ পৰাটো আৰু বেছি। সেইদিনা সিয়ে মই তাত যাওঁতে আমিতো ভয়ে খাইছিলোঁ প্ৰথম সোমাই। অতি ৰহস্যময় কিন্তু দেই ভিতৰখন, সেইটো মোৰ মনত আছে অলপ। তাৰ ভয়ত আমি ইমানেই জোৰত পলাইছিলোঁ যে আমি কেনি গ'লোঁ, কেনি ওলালোঁ আমি নিজেই ক'ব নোৱাৰোঁ। মুঠতে যেনে আমাৰ প্ৰাণটো ৰক্ষা কৰি সেইদিনাখনি বাচিহে ওলালোঁ আৰু। সেইদিনাখনি যদি আমি অকণমানো কিবা এটা ভুল কৰিলোঁহেঁতেন, তেতিয়া সেই মানুহৰ ৰাক্ষসটোৱে আমাক কেঁচাই খাই পেলালহেঁতেন। কিন্তু সেইটো 100% চিয়ৰ। সেইদিনা এই অট্টালিকাটোৰ পৰা মই যদিও ইমানেই জোৰত দৌৰিছিলোঁ যে সেই আগৰ ৰাস্তাবোৰ বা আগৰ দৰ্জাবোৰ দেখিলেও আমি চিনি নাপাম। ইমানেই জোৰত দৌৰিছিলোঁ। মুঠতে যেনে তেনে জীৱনটো ৰক্ষা কৰিলোঁ আৰু সেইদিনা। তোমালোকৰ বাৰু একো নহ'ল। আজি মোৰ ভয়হে লাগিছে। ভিতৰত যদি সিহঁতক ৰাক্ষসটোৱে পাই যদি কেঁচাই খাই পেলাই কি হ'ব বাৰু? নহয় খুৰী,
ৰাতি তাৰ শক্তিটো 10 গুণ বাঢ়ি থাকে, কিন্তু দিনত ইমান শক্তি তাৰ নাথাকে, কিন্তু সি একেবাৰে ওচৰত পালে কিন্তু ঘাইল কৰি দিব, সেইটো ঠিক। সিহঁতৰ একো নহ'লেই হ'ল দেই, সিহঁতৰ যদি পটককৈ ৰাক্ষসটোৱে ধৰি লয় কি হ'ব বাৰু, সেইটো ভাবি ভাবিয়ে ভয় লাগি আছে। খুৰী, এটা কথা কিন্তু সঁচা, বেয়া যিমানেই শক্তিশালী নহওক কিয় ভালৰ ওচৰত সদায় সৰু। চাবচোন খুৰী, জয় আমাৰেই হ'ব, আৰু ৰাক্ষসটো আজি মৰিব, আৰু সিহঁতি কফিনটো পাই যাব আৰু ৰাক্ষসটো মৰি যাব। মানে বেয়া সদায় ভালৰ ওচৰত হাৰেই, সেইটো কিন্তু সঁচা কথা, সেইটো মই জানো। যদু ভাইটি, এইখন দৰ্জা খোলা আছে, মোৰ মতে কফিনটো ইয়াতে থাকিব লাগে, তুমি কি কোৱা বাৰু? সোমাই চাব পাৰি বাৰু। ব'লা ব'লা, সোমাই চাচোন, পটককৈ থাকিব পাৰে কি ঠিক। মাৰিবলৈ প্লেন কৰিবলৈ আহিছে। আজি তহঁত দুটাক মই সুদাই নেৰো। আজি তহঁত দুটা মোৰ ভোজন হবি। মোক মাৰিবলৈ ভাল সাহস কৰি আহিলি। এইটো কফিনটো দেখিলো। ৰাক্ষসটো অহা আগতে সোনকালে সোনকালে কফিনটো জ্বলাই পেলোৱা ভাল দেই। ভাইটি চাই থাকিব নালাগে, জ্বলাই পেলোৱা, ৰাক্ষসটো আহিলে আমাৰ দুটাৰ কাৰণে বিপদ হ'ব। মোক মাৰিবলৈ প্লেন কৰিছ? মই আহি গলো। ৰাক্ষসটো আহি গ'ল। এইখিনি প্লেনিং তোৰ, চবতকে আগত তোকেই মাৰিব লাগে। মৰিলো, বচাও, মৰিলো, খালেও, বচাও। ডক্টৰ মোৰ গাফালেকে চাপি আহিছে, খালেও, মৰিলো, বচাও, খালেও। ৰাক্ষসখন নাইকিয়া হ'ল যে, কেনি গ'ল? এইটো আকৌ আহিলে। এই পাত ঘুচাল, মোক মাৰিবলৈ আহ। মৰিলো, ইমান য'ত ঘুচা দিছে এইটোৱে। আৰু পাবি, এয়া বহনীহে। মোক কচুৱা, কফিনটো জ্বলাই দিয়া, নহ'লে মোক আজি খতম কৰি দিব ইয়াতে। গুচিয়াই অৱস্থা বেয়া কৰিলে আৰু বেয়া কৰি দিব এতিয়া, বেছি নাই আৰু। চুক চব উখৰি গৈছে গুচাত। মোক মাৰিবলৈ আহে, এতিয়া তই নিজেই মাৰ খা। তোৰ উৎপাতটো অলপ বেছি হৈছে, তোৰ কফিনটো এতিয়া জ্বলাইছো, তই এতিয়া মৰিবি এতিয়া, লোকক মাৰ ঘুচা, তোক দি আছো এতিয়া। সোনকালে জ্বলোৱা। কিন্তু জ্বলাই দিলো, এতিয়া তই মৰিবি, লোকক ঘুচিয়াও। কফিনটো কেলে জ্বলালি? কফিনটো কেলে জ্বলালি? তই লোকক হেৰি কৰ, মাৰ, লোকক খাও, এতিয়া নিজে মৰিবি নহয়, পা মজা। লোকক খাওঁতে কেনেকুৱা লাগে এতিয়া গম পালি নহয়, নিজে ফুৰোতেটো কেনেকুৱা লাগিছে। শেষ, কফিন জ্বলি শেষ, সেইটো কাৰণে ৰাক্ষসো মৰি শেষ। বৰ বেয়াকে দিলে দেই, মোক চুক ফুলাই দিলে। জীৱনটো যে ৰক্ষা হ'ল, সেইটোৱে ধন্য মানক। সেইটো হয় বাৰু। বেয়া যিমানেই শক্তিশালী নহওক কিয় ভালৰ ওচৰত সদায় সৰু, আৰু বেয়া সদায় ভালৰ ওচৰত হাৰেই, এইটো কিন্তু সত্য কথা। সেই কথা আজি এই ৰাক্ষসটোৰ মৃত্যুৰ লগত প্ৰমাণিত হ'ল। এতিয়া আৰু ইয়াত ৰখি নাথাকো, ব'লক অট্টালিকাটোৰ পৰা ওলাই যাওঁ। ব'লা ওলাই যাওঁ। বন্ধুসকল, আপোনালোকৰ ভালনে? আজি যদি আমাৰ চেনেলটো আপোনালোক নতুনকৈ আহিছে, তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে প্লিজ লাইক এটা কৰি দিয়ক ভিডিঅ'টোত। আগন্তুক দিনত আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে সেই বিষয়ে কমেণ্ট কৰি জনাব পাৰে। আপোনালোক ৰওক দেই, মই এতিয়া যাওঁ, আমি আকৌ আহিছোঁ নতুন এটা এপিছড লৈ। এতিয়া বাই। আপোনালোক ৰওক, মই যাওঁ, বাই।